পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ পানীৰ পাইপ ফুটিল জুৰুডত পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী কমাৰ্চ কলেজৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা জলমগ্ন জুৰুডৰ বিস্তীৰ্ণ অঞ্চল সকলোফালে কেৱল পানী আৰু পানী খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ জুৰুডত পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰিল জুৰুডৰ বিস্তীৰ্ণ অঞ্চল কমাৰ্চ আৰু ৰাজগড় ৰোডৰ একাংশ অঞ্চলত এতিয়া একাঠু পৰ্যন্ত পানী সোমবাৰে দিনৰ ভাগত জলবৰ্ডৰ পাইপ ফুটাত জুৰুডত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পানীৰ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে বিভিন্ন গাড়ী মটৰৰ লগতে অঞ্চলটোত থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহত বিস্তৰ ক্ষতিসাধন হৈছে অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই বৰ্তমান ঘটনাস্থলীত ASDM এৰ এটা দল উপস্থিত হৈছে আৰু ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে উল্লেখ্য যে কিছুদিন পূৰ্বে খাৰঘুলিত সংঘটিত হৈছিল অনুৰূপ ঘটনা জাইকাৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল যাৰ বাবে এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাজনো ব্যক্তি গুৱাহাটী যেন এতিয়া মৃত্যু গহ্বৰলৈ পৰিণত হৈছে কৰবাত যদি গাঁতত পৰি মানুহ মৰিছে আকৌ কৰবাত পানীৰ পাইপ ফুটি মানুহ মৰিছে মুঠতে গুৱাহাটীত এতিয়া কাৰোৱে জীৱন সুৰক্ষিত নহয় ঘটনাক লৈ স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চৰকাৰক তুলাধুনা কৰিছে বিভাগীয় কৰ্তৃপক্ষই কিয় এনেসমূহ স্থান ভালদৰে তদাৰক নকৰে এয়া কিন্তু উদ্বেগজনক বিষয় নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ